নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আৰু আজি বনাব লৈছোঁ কঁঠালৰ মুচিৰ চব্জি। তেন্তে আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওক। প্ৰথমে কঁঠালৰ মুচিটো ধুনীয়াকৈ টুকুৰাকৈ কাটি কুকাৰ এটাত পানী দি তাতে টুকুৰাকেইটা দি দিছোঁ সোৱাদ অনুসাৰে নিমখ আৰু হালধি আৰু এতিয়া কুকাৰৰ ঢাকনটো মাৰি দিছোঁ প্ৰায় এটা চিটি অহালৈ। এটা চিটি আহি গৈছে আৰু এতিয়া হেতা এখনেৰে ধুনীয়াকৈ টুকুৰাকেইটা এটা পাত্ৰত উলিয়াই ৰাখিম। এতিয়া কুকাৰ এটা ধুনীয়াকৈ গৰম কৰি লৈছোঁ আৰু তাতে দি দিছোঁ মিঠাতেল আৰু বইল কৰি ৰখা কঁঠালৰ মুচিৰ টুকুৰাকেইটা দি দিছোঁ। এতিয়া ধুনীয়াকৈ এইখিনি ফ্ৰাই কৰি ল'ম। হেতা এখনেৰে খুব লাহে লাহেকৈ তেনেকৈ সাৱধানে লৰাই দিছোঁ। মাজে মাজে লৰাই থাকিব যাতে পাত্ৰটোত কুকাৰত লাগি নধৰে। ফ্ৰাই কৰা হৈ যোৱাৰ পিছত এতিয়া ধুনীয়াকৈ টুকুৰাকেইটা উলিয়াই ৰাখিছোঁ এটা পাত্ৰত। আৰু এই তেলখিনিতে এতিয়া দি দিছোঁ অলপমান জিৰা, গোটা জিৰা আৰু গৰম মছলা, গোটা গৰম মছলা আৰু দি দিছোঁ চপ কৰি ৰখা 3টা মিডিয়াম চাইজৰ পিঁয়াজ আৰু ধুনীয়াকৈ হেতা এখনেৰে এনেকৈ লৰাই দিছোঁ আৰু পিঁয়াজখিনি প্ৰায় ৰঙা হোৱালৈকে ভাজিম। আৰু পিঁয়াজ ৰঙা হোৱাৰ পিছত দি দিছোঁ এচামুচ আদা নহৰুৰ পেষ্ট, দি দিছোঁ 2টা কেঁচা জলকীয়া আৰু এটা বিলাহী। ধুনীয়াকৈ হেতা এখনেৰে লৰাই দিছোঁ আৰু দি দিছোঁ এমুঠিতকৈও কম মচুৰ দাইল আৰু হেতা এখনেৰে এনেকৈ লৰাই দিছোঁ আৰু দি দিছোঁ সোৱাদ অনুসাৰে নিমখ আৰু হালধি। এইখিনি অলপ সময় ভাজি ল'ম। এতিয়া দি দিছোঁ এচামুচ জিৰা গুড়ি, ৰেড চিলি পাউডাৰ আৰু ধনিয়াৰ গুড়ি। গোটেইখিনি হেতা এখনেৰে লৰাই এতিয়া দি দিছোঁ কঁঠালৰ মুচি যেতিয়া বইল কৰিছিলোঁ তাৰ পানীখিনি ৰৈ গৈছিল, সেইখিনি ৰাখি দিছিলোঁ, সেই পানীখিনি অলপ দি দিছোঁ আৰু এতিয়া দি দিছোঁ ঢাকি দিছোঁ কুকাৰৰ ঢাকনটো আৰু প্ৰায় 3টা চিটি অহালৈ ৰাখি দিছোঁ। আৰু এয়া দেখিছে ধুনীয়াকৈ গোটেইখিনি পেষ্ট ৰেডি হৈ গৈছে আৰু এইখিনি পানী অকণমান শুকোৱালৈকে ভাজি এয়া দি দিছোঁ ফ্ৰাই কৰি ৰখা কঁঠালৰ মুচি। এইখিনি খুব সাৱধানে তেনেকৈ হেতা এখনেৰে লৰাই দিছোঁ। বৰ বেছি ফ্ৰাই কৰিব নালাগে কাৰণ কঁঠালৰ মুচিখিনি ফ্ৰাই কৰি লৈছিলোঁ আৰু এয়া বইল কৰোঁতে উলিয়াই ৰখা পানীখিনি দি দিছোঁ আৰু এতিয়া শেষত দি দিছোঁ গৰম masala। ধুনীয়াকৈ হেতা এখনেৰে আৰু লৰাই দিছোঁ আৰু একদম মিডিয়াম ফ্লেমত কুকাৰৰ ঢাকোন ঢাকি ৰাখিছোঁ আৰু এটা চিটি অহালৈ। আৰু এয়া প্ৰায় ৰেডি হৈ গৈছে আমাৰ কঁঠালৰ মুচিৰ চব্জি। আপোনালোকৰ যদি ভাল লাগিছে ভিডিঅ'টো তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আজিলৈ আহিছোঁ।